এই দোকান এখনত থাকে তালৈ যাওঁ বুলি স্কুটি লৈ কিনে ওলাই আহিলে ওলাই অহাৰ পাছত কি নহ'লে আমি নাজানো তাৰপৰা 10টা 11টামান বজাত মানে মানুহজনে সি ফোন কৰিছে বোলে মই আহি পালোহি বুলি কৈছে আৰু তাৰপৰা আহি পালোহি বুলি কোৱাৰ পিছত তাৰপিছৰ পৰা মোবাইলটো ছুইচ অফ আমিতো একো নাজানো এতিয়া আহি আমি দেখিছোঁ কি স্কুটিখন মানে আধা কিলোমিটাৰ দূৰত স্কুটিখন আছে মানুহটো গৈ শুই আছে একদম আমাৰ ৰেল ব্ৰিজৰ এই সমীপত একেবাৰে সন্মুখত মানে ৰাতি ট্ৰেইন আহিলেও কাটি থৈ যাব আৰু তেনেকুৱা ষ্টাইলত মানে শুই আছে সেই তাৰপিছতো আমি কিন্তু নাজানো সি গৈ পালেগৈ যেতিয়া পালেগৈ মোৰ দাদা লোৱা হয় পল্লৱ গগৈ তাৰপিছত আমি চাইছোঁ কি সি গৈ পালে যেতিয়া পালেগৈ তাৰপিছত আমাৰ খবৰ নাই তেতিয়া ৰাতিপুৱা ষ্টেটাছ এটা কোনোবাই দিছিলে দিওঁতে এই আমাৰ টাইম ছাত্ৰ সন্থা চিমেণ্ট চাপৰি আঞ্চলিকৰ এই সম্পাদক ৰমা বৰগোহাঁই আমি মানে আহি এই আমাৰ চাউৰেনটো আমি চফা কৰি আছিলোঁ চফা কৰোঁতে ৰমাই দেখাইছে মানে যেতিয়া চিনি পাওঁ নেকি তেতিয়া মই গম পাই এইটো আমি ভতিজাটো তেতিয়াই দৌৰিকৈ আমি আৰু গুচি আহিলোঁ ক'ত বুলি কৈছে তেতিয়া এইডোখৰত মানে সুধোঁতে এই ৰেল ব্ৰিজত বুলি কৈছে তাৰপৰা আহি আমি দেখিছোঁ তেতিয়ালৈকে মানে অলৰেডি মানে এইটো হেৰি ৰেলৱে পুলিচে অকণমান ছাইডত অঁতৰাই থৈছে আৰু ডেড বডিটো মোৰ তেনেকৈ নাই কোনোবাই এনেকৈ ধৰক ৰাতিলৈকে যেতিয়া আছে ইমান ৰাতি যদি হৈছে তেতিয়াহ'লে ট্ৰেইনটো ইণ্টাৰচিটি পাছ হোৱাৰ পিছতহে তাত পেলাই থৈছে সেইটো কাৰণে ডাউট হৈছে কি তাৰ মানে লগৰীয়াবিলাক যিবিলাকৰ লগত ঘূৰি ফুৰে এইবিলাকৰ কিবা এটা হ'ব নেকি মানে এইটো নাই গাতটো একো আঘাত নাই খালি এই ভৰিকেইটা ভৰি বুঢ়া আঙুলিত অলপ মানে এই ছালটো এৰি যোৱা এনেকুৱা দাগ আছে অলপমান তেজ ওলাই আছে আঘাত নাই 2টা বজাতে দিনত 2টা বজাতে ওলাই আহে কালি তাৰপিছত আৰু একো আমি গম নাপাওঁ আৰু ৰাতি 10টা 11টামান বজাত মানে মানুহজনী সি ফোন কৰিছে মই আহি পালোহি বুলি তেতিয়াহে কৈছে মানে ক'ত আছিলে কি কৈছিলে সেইটো আমি নাজানো সেই 12টা বজাত মানুহজনীয়ে ফোন কৰিছিলে বোলে তেতিয়া ছুইচ অফ হৈ আছে নহয় তাৰপিছত ফোন কৰিছিলে ফোন কৰোঁতে এতিয়া মানুহজনে মোক কোৱা মতে ৰাতি 12টা বজাত ফোন কৰোঁতে কথাটো কি হ'ল মোবাইলটো বেলেগে ৰিচিভ কৰিছে বোলে তাৰপৰা লগে ফোনটো কাটি দিলে বোলে কাটি পিনি কথাটো কি হ'ল মোবাইল লগে ছুইচ অফ টিকেটৰ লগত খাই নাই কি কয় এতিয়া কথাটো গ'ল ঘূৰি ফুৰা লোৱা গম পাইছে নাই তাৰ লগৰবিলাকৰ লগত কিবা হেৰি কৰি থকা এনেকৈ ঘূৰি ফুৰেতো য'ত ত'ত বয়স 19 বছৰ কিন্তু মানুহজনীয়ে এতিয়া স্পষ্টকৈ কৈছে 12টা বজাত ফোন কৰিছোঁ মই মোবাইলটো বেলেগে ৰিচিভ কৰিছে তাৰপিছত কথাটো কি হ'ল লগে ফোনটো কাটি দিছে ছুইচ অফ বুলি কৈছে